হেল্ল' গাইজ, আজিৰ প্ৰশ্নসমূহ বহুত বেছি গুৰুত্বপূৰ্ণ হয়। প্ৰশ্নসমূহৰ লেভেল অতিকৈ উন্নত মানৰ। অসমৰ যিকোনো পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ অতিকৈ গুৰুত্বপূৰ্ণ হয়। স্কিপ নকৰাকৈ ভিডিঅ'টো চাই ল'ব। প্ৰথম বৌদ্ধ পৰিষদ কাৰ ৰাজত্বকালত অনুষ্ঠিত হৈছিল? কাৰেক্ট আনচাৰ অজাতশত্ৰু। ভাৰতৰ প্ৰথম ব্ৰিটিছ ভাইচৰয় কোন আছিল? কাৰেক্ট আনচাৰ লৰ্ড কেনিং। তলৰ কোনজনক আধুনিক অলিম্পিকৰ পিতৃ হিচাপে জনা যায়? কাৰেক্ট আনচাৰ পেৰি ডে কাবাৰ্টিন। প্ৰাচীন অলিম্পিক গেমছৰ প্ৰতিষ্ঠাপক কোন? কাৰেক্ট আনচাৰ হেৰকালছ। ভাৰতৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? কাৰেক্ট আনচাৰ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। গোবৰ গেছৰ প্ৰধান উপাদানটো কি? কাৰেক্ট আনচাৰ মিথেন। কাৰ সন্মানত 23 জানুৱাৰীত পৰাক্ৰম দিৱস উদযাপন কৰা হয়? কাৰেক্ট আনচাৰ সুভাষ চন্দ্ৰ বোস। ভাৰতীয় সংসদৰ উচ্চ সদন হিচাপে পৰিচিত হৈছে? কাৰেক্ট আনচাৰ দ্য ৰাজ্যসভা। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ আগত সমতাৰ ব্যৱস্থা আছে? কাৰেক্ট আনচাৰ আৰ্টিকল 14। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কি? কাৰেক্ট আনচাৰ দ্য প্ৰিফেচ। স্বাভাৱিক মানৱ শৰীৰৰ কোষত ক্ৰমজমৰ সংখ্যা কিমান? কাৰেক্ট আনচাৰ 46। কোনবোৰ ভিটামিনক ছানশ্বাইন ভিটামিন বুলি কোৱা হয়? কাৰেক্ট আনচাৰ ভিটামিন ডি। ভাৰতৰ সংবিধান সমাৱেশত মহিলা সদস্যৰ মুঠ সংখ্যা কিমান আছিল? কাৰেক্ট আনচাৰ 15। বৈদ্যুতিক বাল্বত ব্যৱহৃত কোনটো নিষ্ক্ৰিয় গেছ? কাৰেক্ট আনচাৰ আৰ্গন। ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? কাৰেক্ট আনচাৰ দ্য প্ৰেচিডেণ্ট। মেগনেছিয়াৰ গাখীৰৰ ৰাসায়নিক নাম কি? কাৰেক্ট আনচাৰ মেগনেছিয়াম হাইড্ৰক্সাইড। কোনটো এণ্ডক্ৰাইন গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থিও জনা যায়? কাৰেক্ট আনচাৰ পিটিউটাৰী গ্লেণ্ড। মাদাগাস্কাৰ কোনখন মহাসাগৰৰ এখন দ্বীপ দেশ? কাৰেক্ট আনচাৰ ইণ্ডিয়ান অ'চেন। কোনখন মহাদেশত এটলাছ পৰ্বত অৱস্থিত? কাৰেক্ট আনচাৰ নৰ্থাৰ্ণ ইষ্টাৰ্ণ আফ্ৰিকা। লোকসভাৰ বাবে প্ৰথম মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল? কাৰেক্ট আনচাৰ 1971। আধুনিক অলিম্পিকৰ কোনটো বছৰত শীতকালীন গেমছ অনুষ্ঠিত কৰা হৈছিল? কাৰেক্ট আনচাৰ 1924। প্ৰথম ৰেকৰ্ড কৰা অলিম্পিক গেমছ কেতিয়া অনুষ্ঠিত হৈছিল?
answer 776 BC. কোন বছৰত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল? কাৰেক্ট আনসাৰ 1896. ক্ৰিকেট বেটৰ সৰ্বোচ্চ দৈৰ্ঘ্য কিমান হ'ব পাৰে? কাৰেক্ট আনসাৰ 38 ইঞ্চি. কোনটো বছৰত অলিম্পিক গেমছ প্ৰথমবাৰৰ বাবে টেলিভিছনত দেখুওৱা হৈছিল? কাৰেক্ট আনসাৰ 1936. হেল্ল' গাইজ, যদি ভিডিঅ'টো ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব.